ঐ তই ওলাচোন ইয়াৰ পৰা ওলা হ'ল তোমালোকৰ ড্ৰয়িং ৰুমত বহি আছো মই গমেই নাপাওঁ চোৱা ঐ কথা নাকাটিবি ওলা ইয়াৰ পৰা কিয় ওলাম আপুনিনো মাইনা কেইজনীৰ কথা তেনেকে কিয় ক'লে হেতে সিহঁতৰ কথা একো কোৱা নাই সিহঁত হ'ল দেৱ শিশু কিন্তু কমন চেন্স মাক দেউতাকৰ থাকিব লাগে ল'ৰা ছোৱালী জন্ম দিওঁতে 10 বাৰ ভাবিব লাগে তোৰ পাৰ্মিশ্যন লৈহে আমি এতিয়া সন্তান জন্ম দিম এইবিলাক ভগৱানৰ ইচ্ছা তেতিয়াহ'লে BSF ভিন্দৰ একো দুখ নাই মইহে ভুলকে বুজি আছিলো এইচবৰ কথাৰ লেকাম নাই মানে এইখন মোৰ টেবুলৰ পৰা নাইকিয়া হৈ গৈছিল হে এতিয়া পালেতো কিন্তু মোৰ টেবুলৰখন কি হ'ল সেইখনো এনেকে ওলাই যাব এইখন ভৰাই থকচোন তাৰপিছত এইখন নাইকিয়া হৈ যাব হৈছে আৰু দেই কাক টুপি পিন্ধাব আহিছে আপুনি আপুনি মানে এখন গামোচাকে দুজনক পিন্ধালে হে বাহ মই লাজ পাইছো দেই একো পুলিচে কান্দাদি কান্দিছে মানে আমিতো পুলিচ নহয় নহয় খাটনিয়াৰ এনেহে আমি এযোৰ পিন্ধি আছো একদম মনে মনে থাক তই আৰু ইমান দম কিয় দিছা কাটি পিচ পিচ কৰিম তোৰ একদম মাছহে মই ষ্টেণ্ডাৰ্ড পিচ কিলোত 12 পিচকে ওলাব দেশৰ সমস্যা সৃষ্টি কৰিবা তুমি আৰু মাছৰ দৰে পিচ পিচ কৰিবা মোক আৰে এই খাটনিয়া কি হৈছে চাওকচোন যাওক এইখন আকৌ কলৈ নি এইখন ধুনীয়াকে ৰাখি থকচোন কালিলৈ আপোনালৈ এখন লৈ আহিম মই দম পাইছো চোন দেখিলে মাছৰ তেলেৰে মাছ ভাজিছে ডেঞ্জাৰ বস্তু এখে তৰাবাই কি দেশৰ সমস্যা সৃষ্টি কৰিলে এই কি হৈছে তহঁতৰ ইমান হুলস্থুল কৰি আছ যে চাওকচোন মই বোলে ছোৱালী 3জনী জন্ম দি পেলাই দেশৰ সমস্যাৰ সৃষ্টি কৰিছো যোনে কৈছে দুশ্বৰ লগাই নিদিলি এইটো লিখি থবি কি দুশ্বৰ বাকী থাকিল বহুত চিৰিয়াছ কথা কেকেটা ভাৰতৰ এতিয়া মুঠ জনসংখ্যা কিমান জানেনে 142.86 কোটি কেহবা মই জন্ম দিছো এইটো ফিগাৰত হেই নহয়নো কি মেটাৰটোলৈ আহকচোন আপুনি চীনক চেৰ পেলাই ভাৰত এতিয়া জনসংখ্যাত 1 নম্বৰ মই সুখী হা মই সুখী কিবা এটাততো চীনক পিছ পেলালো আৰে সিহঁতে আমাক কম লতি ঘটি কৰিছে নেকি অৰি জনসংখ্যাত পিছ পেলালে কি লাভ হ'ব নেক্সট 3টা দশকত আমাৰ জনসংখ্যা হ'বগে 165 কোটি ভাৰতৰ অৱস্থা কি হ'বগে এবাৰ ভাবি চাইছে বাৰু যিয়ে নহওক আমি কিন্তু কথাটো দকে চিন্তা কৰিব লাগে চিন্তা কৰিব লগা কথা কেকেটা জনসংখ্যা বিস্ফোৰণে দেশলৈ বিপদ মাতি আনিব তাকে তৰা মাই তই BSFক বুজাবি এতিয়াৰ পৰা যুদ্ধ কৰিলে নহ'ব লগত বুলেট প্ৰুফ জেকেটো লাগিব কি মইনা কলিতা এফালে বাদাম পকৰি মইনা কলিতা মোক দেখিছে নে নেদেখিছে মাতাটো শুনিছে তোমাক ইমান ধুনীয়াকে মাত এষাৰ দি আহিলো তুমি মাত এষাৰ নিদিলা যে মইনা কলিতা কিহৰ কাৰণে মাতিব লাগে এতিয়াও নামাতিবি বাহিৰতে যেতিয়া নামাতিলি এতিয়াও নামাতিবি কিহৰ অহংকাৰ তোৰ হা কি আছে তোৰ হা ইমান যে অহংকাৰ দেখাইছ বাও চিনি নাপাইছ গৰুখীয়া ল'ৰা ছোৱালী খাও বাৰীত গেলে লাও এনেকুৱা খাও দিম জেগাতে গেলিবি এইচোন আকৌ গুচি গ'ল এই তই আজিকালি মোক এণ্ড্ৰইড কৰিবলৈ লৈছ মানে মোৰ পৰা আঁতৰি ফুৰিছ এণ্ড্ৰইড নহয় এভইড বানানত লাগি আছে চালা বানানৰ দিয়ে কাপ দেখিছ মৰি একদম কুম ফুটাই দিম মাৰিলে মাৰি দিবি ফুটাই দিলেও ফুটাই দিবি যিটো কওঁ মই ঠেচ টু ঠেচ কওঁ ফেচ টু ফেচ হৈ যাওক ইংলিছ ভুল হৈ যাওক আই ডোন্ট কেয়াৰ আই ডোন্ট কেয়াৰ এইটোও ভুল হৈছে জীৱনত ইংলিছটো মোৰ পাৰফেক্ট নহ'ব নেকি মইনা কলিতা পাৰফেক্ট নহয়ও পাৰফেক্ট এইটোও ভুল হৈছে আৰু কি ধেৎ চাল্লা